নমস্কাৰ কথাবৃক্ষৰ গ্ৰন্থপাঠলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আমি পাঠ কৰিম নিক গ্ৰেভছৰ দ্বাৰা লিখিত আৰু নৱকান্ত বৰুৱাৰ দ্বাৰা অনুদিত সিংহই যেতিয়া উৰিব পাৰিছিল আৰু আফ্ৰিকাৰ অন্যান্য সাধু শীৰ্ষক কিতাপখনৰ কিছু অংশ। বান্দৰৰ কলিজা, পূব আফ্ৰিকাৰ চুৱাহিলি সাধু। বহুদিনৰ আগতে সমুদ্ৰৰ ঠিক পাৰতে এজোপা প্ৰকাণ্ড গছ আছিল। গছজোপাৰ ডালবোৰ আধামান সাগৰৰ ফালে আৰু বাকী আধা আছিল মাটিৰ ফালে। গছজোপা আছিল ৱেৰৱেট বান্দৰৰ অতি প্ৰিয় গছ। সি গছজোপাৰ ডালত ওলোমা বাদুলি দি দিনৰ দিনটো খেলি থাকে। ভোক লাগিলে মাথোন গছজোপাৰ সুৱদী ফল দুটামান খাই ল'বলৈহে জিৰয়। সাগৰত আছিল এটা বৰ ডাঙৰ বাঘ হাংগৰ। এদিন বান্দৰে গছৰ ফল এটা পানীত পেলাই দিলে আৰু হাংগৰে সেইটো গিলি থলে। ফলটো বৰ সোৱাদ আছিল। হাংগৰে বৰ ভাল পালে আৰু সদায় সি সাগৰৰ দাঁতিলৈকে সাঁতুৰি অহা হ'ল। সি বান্দৰৰ লগত সখি পাতিলে। বান্দৰীও তাক দিনৌ ফল এটা দুটা দি বন্ধুত্বৰ চিন দেখুৱালে। তোমাৰ শলাগ লৈছোঁ দেই বান্দৰ সখী, হাংগৰে ক'লে। সদায় মাছ খাই খাই মোৰ যে আমুৱাই গৈছে একেবাৰে। তাৰ উপৰি তুমি দিয়া ফলটো বেছ সোৱাদ। বান্দৰে হাংগৰৰ লগত এইদৰে সখি পাতি ভালেই পালে আৰু হাংগৰলৈ বুলি আৰু দুটামান ফল পানীত পেলাই দিলে। এদিনাখন বান্দৰে গছৰ ডালত জোলনা খেলি থাকোঁতে হাংগৰে ক'লে, বান্দৰ সখী, যোৱা কেইমাহ সদায় মিঠা ফল খুৱাই মোক বৰ মৰম কৰিলা। ময়ো তোমাক তাৰে অলপ প্ৰতিদান দিয়া উচিত নহয় জানো? গতিকে তোমাক মই মোৰ ঘৰটো এবাৰ দেখুৱাব খোজোঁ। হাংগৰৰ কথাত বান্দৰৰ অলপ খুকুৰি লাগিল। ক'লে, মোৰ বোধেৰে মই তোমাৰ তালৈ নোযোৱাটোৱেই ভাল হ'ব। মই ভালকৈ সাঁতুৰিব নাজানো আৰু মোৰ নোমবোৰো মই তিয়াব নোখোজোঁ। মই গছৰ জন্তু, গছত থাকিয়েই ভাল পাওঁ।